নমস্কাৰ, কি খবৰ সকলোৰে? সকলো ভালে আছেনে বাৰু? যোৱা 5 ডিচেম্বৰ তাৰিখে আমাৰ ককাৰ বছৰিকা তিথি আছিলে। সেইবাবে তিথিভাগনো আমি কেনেকৈ পালন কৰোঁ তাৰে কিছুমান দৃশ্য আপোনালোকৰ আগত দেখাওঁ বুলি ভাবিলোঁ। এয়া ৰাতিপুৱা 7:30মান বজাত দেও আহি পেলাই তেওঁ নিজৰ কৰিবলগীয়া কামখিনি কৰিলে আৰু মই সোনকালে উঠি গা পা ধুই মেলি ককাৰ ফটোৰ ওচৰত এয়া ধূপ চাকি জ্বলালোঁ। ইয়াৰ পাছতে বৰ্তাসকলে সকামৰ বাবে এয়া যা যোগাৰ কৰিছে আৰু ইয়াৰ ভিতৰতো চাহৰ যোগাৰ কৰা হৈছে। বাহঁতে খুৰীহঁতে সকলোৱে মিলি পেলাই চাহ যোগাৰ কৰিছে আৰু এয়া ওচৰৰ খুৰী বৰমাহঁত। আৰু ইয়াৰ পাছতে আমাৰ ঘৰৰ গোসাঁই থাপনাৰ সন্মুখতে এনেকৈ বৰ্তাসকলে সুন্দৰকৈ নাম লোৱা হ'ল আৰু নামৰ অলপমান দৃশ্য আপোনালোকলৈ আগবঢ়াইছোঁ। আৰু চাওকচোন, আমাৰ চনুৱে ইমান ধুনীয়াকৈ নাম শুনি আছে। সিও ইমান সৰুতে ধুনীয়াকৈ সকলো বুজি পোৱা হৈছে। আৰু এতিয়া প্ৰসাদ বিতৰণ কৰিছে। এয়া বৰমাসকলেও প্ৰসাদ খাবলৈ লৈছে আৰু এয়া গোসাঁই থাপনাৰ ওচৰত ভকতসকলেও প্ৰসাদ গ্ৰহণ কৰিছে। আৰু এয়া আগফালে বহুতখিনি মানুহ আগফালেও বহিছিলে। এয়া ওচৰৰ বৰ্তাসকলে কিছুমানে বাহিৰতে বহি পেলাই প্ৰসাদ খালে। আৰু এতিয়া যিখিনি কৰিবলগীয়া কাম আছিলে সেইখিনিও কৰিলে মাহঁতে। কৰি মেলি ধুনীয়াকৈ ভকত বিদায় দিলে, সেৱা ল'লে সকলোৱে। এনেকৈ আমি যিমান পাৰোঁ ধুনীয়াকৈ ককাৰ তিথিভাগ পালন কৰিবলৈ চেষ্টা কৰিলোঁ। তেওঁ য'তে আছে সুখে থাকক, শান্তিত থাকক, আমাক তাৰ পৰাই যাতে আশীৰ্বাদ দিয়ে। আৰু ভিডিঅ'টো আপোনালোকে সকলোৱে চাই কেনেকুৱা পালে এবাৰ কমেণ্টত জনাব। থেংক ইউ।